নমস্কাৰ বন্ধু বান্ধৱীসকল, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? ভালনে? মোৰ বৰ্তমান ভালেই। আজিৰ ভিডিঅ'টো মৰ্ণিঙতে ষ্টাৰ্ট কৰি দিছোঁ। এতিয়া সময় হৈছে প্ৰায় 7 বাজি গৈছে। মই আজি অলপ সোনকালে উঠিলোঁ, উঠা সময় হ'ল মোৰ। আৰু আজি এটা খুব স্পেচিয়েল দিন আমাৰ কাৰণে, আমাৰ পৰিয়ালৰ কাৰণে খুব এটা ভাল লগা দিন, কিয়নো আজি আমাৰ বেটাৰ বাৰ্থডে, আজি আমাৰ বেটাৰ জন্মদিন। 2018 চনৰ 28 নৱেম্বৰৰ আজিৰ দিনটোতে আমাৰ বেটা আমাৰ মাজলৈ আহিছিল আৰু মোৰ কোলা শুৱনি কৰিছিলহি। আৰু বহুতো দুখ কষ্ট সুখৰ মাজত আমি বেটাক আমাৰ জীৱনত পাইছিলোঁ আৰু আমি বহুত সুখী। সঁচাকৈ চাওঁতে চাওঁতে আমাৰ বেটাৰ আজি 2 বছৰে হ'লহি। এই 2 বছৰনো কেনেকৈ গ'ল গমেই নাপালোঁ। আৰু এতিয়া নামঘৰলৈ যাম। নামঘৰত চাকি এগছ দি আহোঁ ভগৱানৰ ওচৰত। আৰু আপোনালোকেও আমাৰ বেটাক আশীৰ্বাদ কৰিব, যাতে ভৱিষ্যতে বেটা এজন সফল ব্যক্তি ৰূপে থিয় হ'ব পাৰে, সফল ব্যক্তি হ'ব পাৰে। আৰু বেছি একো নিবিচাৰোঁ, যাতে এজন ভাল মানুহ হওক আৰু তেওঁ মনৰ জোখেৰে সুখী হওক, তাকে কামনা কৰিছোঁ। আৰু এতিয়া নামঘৰলৈ যাবলৈ ওলাই লওঁ। আপোনালোককো দেখাম বাৰু মই। এতিয়া আমাৰ বেটাক কি কৰিছে। তই এইফালে আহাচোন বেবী জান। এইখন চাইকেল চলাই আছে আমাৰ বেটা। ঠিক আছে, ওলাই লওঁ একেবাৰে মই নামঘৰলৈ, তাৰপিছত লগ পাম। হাই ফ্ৰেণ্ডছ, আমি নামঘৰ আহি পালোঁ, চাকি দিলোঁ। আৰু এয়াই হৈছে আমাৰ চলিহা নগৰ, মানে চলিহা বৰদলৈ নগৰ নামঘৰ ভাগ। এইভাগে হৈছে। আৰু ইয়াত আমাৰ বেটা পূৰা খেলি আছে। চাওঁ নমো কৰিলা তুমি। এয়া হৈছে নামঘৰীয়া। আৰু আমাৰ প্ৰাৰ্থনা মানে চাকি দিয়া হৈ গ'ল। অকণমান দেখাই দিছোঁ আপোনালোকক নামঘৰটোকে। এইটো কি পালা চাওঁ। আৰু হাই ফ্ৰেণ্ডছ, আমি ঘৰ আহি পালোহি। এতিয়া ভাত ৰান্ধিমগৈ। আৰু বাৰ্থডে আজি আমি ঘৰত নাপাতোঁ। এখন আশ্ৰমলৈ যাম, অনাথ আশ্ৰমলৈ। তাত ভিডিঅ' কৰা চাগে নহ'ব। যদি সুবিধা হয় কৰিম, যদি নোৱাৰোঁ নকৰোঁ আৰু। তাৰপিছত এতিয়া ভাত ৰান্ধোঁ, তাৰপিছত সন্ধিয়া লগ পাম আকৌ আপোনালোকক। এতিয়া আমি আশ্ৰমতে আছোঁ আৰু ইয়াত ধুনীয়া গীত পৰিৱেশন কৰিছে ছাত্ৰবিলাকে। ইয়াত অকল ল'ৰাই থাকে আৰু এতিয়া ডান্স কৰিব বোলে। চ' ভাল লাগিছে, খুব বেছি ভাল লাগিছে। আৰু আপোনালোককো দেখাম। খুব ধুনীয়া এটা পৰিৱেশ, চাই থাকিব। বহুত ধুনীয়া ডান্স কৰিছে। এয়া ছাত্ৰসকলৰ লগত উঠা কেইগৰাকীমান ফটো এড কৰি দিছোঁ। ধুনীয়াকৈ এটি তাবলা বজায়, হাৰমনিয়াম বজায়। এয়া খোৱাৰ টাইমত এয়া বেটাৰ লগত। বেটা ইফালে চাই আছে।
আশ্ৰমৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া আছোঁ আমি বাইপাছৰ MMB ধাবাত। ইয়াতে খুব ধুনীয়া এটা পৰিৱেশ। এতিয়া আমাৰ বেটাক জোলনা খেলাই আছোঁ ইয়াত, মই উঠি আছোঁ। খুব ধুনীয়া একদম। আপোনালোকে নাই অহা যদি এবাৰ আহিব দেই, খুব ভাল লাগিছে। দেখাই দিছোঁ মই ইয়াত, ওলাব নোৱাৰিছোঁ। খুব ধুনীয়া এটা পৰিৱেশ এইফালে চাৰিওফালে। হাই গাইজ, জাষ্ট ঘৰ আহি পালোহি আমি আৰু খুব বেছি ভাগৰ লাগিছে। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ, গুড নাইট।